মই মোৰ চেনেল ডিয়াৰ ৰচিদলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। খুবেই ইম্পৰ্টেণ্ট, আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰিব। যদি আপোনাৰ ঘৰত ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাব। চাওক, NMMS অৰ্থাৎ নেশ্যনেল কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনৰ এটা পৰীক্ষা 2022 বৰ্ষৰ বাছনি পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে। আৰু এই পৰীক্ষাত উত্তীৰ্ণ হ'লে ছাত্ৰ ছাত্ৰীজনে বছৰি 12,000 টকাকৈ 4 বছৰৰ কাৰণে জলপানি লাভ কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব। এইটো পৰীক্ষাৰ কাৰণে আপুনি কি কৰিব লাগিব, আবেদন কেনেকৈ কৰিব? গুগল প্লে ষ্টৰত গৈ বিদ্যাৰ্থী মোবাইল এপ ডাউনলোড কৰি তাৰ যোগেদি অতি সহজে আবেদন কৰিব পাৰিব। অথবা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.madhyamik.assam.gov.in দ্বাৰাও অনলাইন যোগে আবেদন কৰিব পাৰিব। ৱেবছাইটৰ লিংকো ইয়াত প্ৰভাইড কৰা হৈছে, গতিকে ইয়াৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনৰ নিয়ম কি দিছে যে ছাত্ৰ ছাত্ৰী 8ম শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰাদেশিকৃত স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ'ব লাগিব। ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নিজৰ বৌদ্ধিক উৎকৰ্ষৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, কিন্তু তেনে ছাত্ৰ ছাত্ৰীক জলপানিৰ বাবে বিবেচনা কৰা নহ'ব। গতিকে আপোনালোকে আশা কৰোঁ বুজিব পাৰিছে যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত পৰীক্ষাটো দিব পাৰিব, কিন্তু তেওঁ কোনো জলপানি নাপায়। গতিকে চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰী ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ, বছৰি 12,000 টকাকৈ লাভ কৰিব। গতিকে আবেদনৰ বাবে প্ৰয়োজনীয় নথি পাছপোৰ্ট আকাৰৰ ফটো আৰু স্কেন কপি, স্বাক্ষৰৰ স্কেন কপি অৰ্থাৎ ছিগনেচাৰৰ স্কেন কপি লাগিব। অনুসূচিত জাতি জনজাতি অন্যান্য পিছপৰা বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমাণপত্ৰৰ স্কেন কপি লাগিব। আৰু যিখন বিদ্যালয়ত পঢ়ে সেইখন বিদ্যালয়ৰ হেডমাষ্টাৰৰ এটা ঘোষণা লাগিব। এতিয়া পৰীক্ষাৰ সবিশেষ, পৰীক্ষা কেনেকুৱা ধৰণৰ হ'ব? মাল্টিপল চইচ কুৱেশ্যন হ'ব, MCQ টাইপ কুৱেশ্যন হ'ব আৰু OMRত এইবিলাক মানে কলা কৰি দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে বিদ্যাৰ্থী এপৰ জৰিয়তে বিগত 2 বছৰৰ প্ৰশ্ন কাকত লাভ কৰিব পাৰিব। আৰু এই বিদ্যাৰ্থী এপটোৰ জৰিয়তে আপুনি ছাত্ৰ ছাত্ৰীসকলে 2 বছৰৰ আগত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত লাভ কৰিব পাৰিব। লিখিত পৰীক্ষা ডিচেম্বৰ মাহৰ 18 তাৰিখে অনুষ্ঠিত হ'ব। আৰু প্ৰশ্ন কাকতটো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত উপলব্ধ হ'ব। OMR শ্বীট ইংৰাজী মাধ্যমত থাকিব। 2 ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনেধৰণৰ হ'ব যে প্ৰথম প্ৰশ্ন কাকত ফাৰ্ষ্ট পেপাৰ মেণ্টেল এবিলিটি টেষ্ট 90 মাৰ্কছৰ হ'ব আৰু দ্বিতীয় প্ৰশ্ন কাকত ছেকেণ্ড পেপাৰ এইটো স্কলাষ্টিক এপ্টিটিউডৰ ওপৰত হ'ব, ইয়াত 90 মাৰ্কছ থাকিব। আসনৰ সংখ্যা অসম প্ৰদেশৰ বাবে, আমাৰ অসমৰ বাবে ইয়াৰ আসনৰ সংখ্যা হৈছে 2411টা। আবেদন প্ৰক্ৰিয়া 12 অক্টোবৰৰ পৰা অলৰেডি আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো অন্তিম তাৰিখটো হৈছে 27 নৱেম্বৰ। গতিকে এতিয়াও এদিন আপোনালোকৰ হাতত সময় আছে। গতিকে সোনকালে আপোনাৰ যদি ক্লাছ 8ৰ কোনো ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, এতিয়াই কোনো ওচৰৰ কম্পিউটাৰৰ চেণ্টাৰত গৈ আপুনি এতিয়াই আবেদন কৰক বা হয়তো মোবাইলৰ জৰিয়তে কৰিব পাৰিব। পৰীক্ষাৰ মাচুল সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাচুল 200 টকা, অনুসূচিত জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 180 টকা, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ বাবে 175 টকা। আবেদন কৰা ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল প্ৰপত্ৰ পূৰণৰ সময়তে অনলাইন যোগে ডেবিট ক্ৰেডিট কাৰ্ড নাইবা নেট বেংকিং আদি সেৱাৰ যোগে পৰিশোধ কৰিব পাৰিব। আৰু এডমিট কাৰ্ড বিদ্যাৰ্থী মোবাইল এপ আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। পৰীক্ষা কেন্দ্ৰ অসমৰ প্ৰতিখন জিলাৰ সদৰ মহকুমা আৰু অন্যান্য স্থানত মুঠ 82টা পৰীক্ষা কেন্দ্ৰত 2022 বৰ্ষৰ বাবে ধাৰ্য কৰা হৈছে, যিসমূহৰ তথ্য ৱেবছাইট যোগে আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ৱেবছাইটটো মাজে মাজে চাই থাকিব, বিদ্যাৰ্থী এপটো ডাউনলোড কৰিব, তাৰ জৰিয়তে আপোনালোকে ইয়াৰ তথ্যখিনি লাভ কৰিব পাৰিব। গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আছিল আৰু আপোনালোকে ভিডিঅ'টো
ওচৰে পাজৰে যিসকল এনেকুৱা ধৰণৰ ছাত্ৰী আছে সিহঁতৰ সৈতে শ্বেয়াৰ কৰিব, বিশেষকৈ ক্লাছ 8ৰ। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।